কেছটো একচুৱেলি মানে ব্ৰড ডেড কেছ হা এইটো অলৰেডি মানে ডেড হোৱাৰ পিছতে লৈ আহিছে আমি এক্সামিন কৰি পাইছোঁ যে এইটোতো কেছটো নাই এতিয়া অলৰেডি এক্সপায়াৰ্ড ইঞ্জুৰিটো আমি কাউণ্ট কৰিলোঁ 6টামান হৈছে কিন্তু আমাৰ এইটো কনফাৰ্ম নহয় এইটো পষ্টমৰ্টেম কৰিলে আৰু যদি ভিতৰে থাকিব পাৰে কিবা কিবি সেইটো পষ্টমৰ্টেম এক্সপাৰ্টে আপোনালোকক কৈ দিব যে ক'ত ইঞ্জুৰি হৈছে পষ্টমৰ্টেম ৰিপৰ্টে গম পাব কিন্তু ইনিচিয়েলি আমি মানে 6টামান জেগাত পাইছোঁ আৰু 6টা জেগাত পাইছোঁ ফায়াৰআৰ্ম ইঞ্জুৰি বুলেট ইঞ্জুৰি ফায়াৰআৰ্ম ইঞ্জুৰি বুলেটটো সেইটো পিছত ভিতৰত আছে না নাই সেইটোতো পষ্টমৰ্টেমে ক'ব এইটো আমি ক'ব নোৱাৰিম এইটো 8 বজাত লৈ আহিছে 8টাত লৈ আহিছে তো 8 বজাত লৈ হা ৰাতিপুৱা 8টাত এতিয়া লৈ আহিছে আৰু আমি এক্সামিন কৰি অলৰেডি মানে এক্সামিন কৰি আমি মানে ডেড বডি ডেড যে কেছটো যে ডেড এইটো ডিক্লেয়াৰ কৰি অলৰেডি মানে আমি বডিটো হোম ডিপাৰ্টমেণ্টক দি দিছোঁ পুলিচ পাৰ্চনেলক দি দিছোঁ তেওঁলোকে পষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব আমি ইয়াৰ পৰা ৰেফাৰ কৰিছোঁ কোকৰাঝাৰ মেডিকেল কলেজত তাতে এক্সপাৰ্ট আছে পষ্টমৰ্টেম মানে পষ্টমৰ্টেম এক্সামিনেশ্যন এক্সপাৰ্ট আছে এফএছএম ডিপাৰ্টমেণ্ট আছে তেওঁলোকে মানে পষ্টমৰ্টেম কৰি আপোনালোকক ডিটেইলছত কৈ দিব আৰু কি হৈছে কি হৈ মৰিছে ডিটেইলছত গম পাব আৰু কি পষ্টমৰ্টেম কৰা চিনি নাপায় এটা আনআইডেণ্টিফাইড ইভেন পুলিচেও এতিয়ালৈকে মানে কোনো মানে নাম ঠাম তেনেকুৱা দিব পৰা নাই আমি ইয়াতে আনআইডেণ্টিফাইড বুলি আমি লিখি থৈছোঁ আৰু কি তেনেকুৱা কোনো মানে গম পোৱা নাই